हेलो एभ्रिवान नमस्कार আপোনালোক সকলোকে মই এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমি শিৱসাগৰলৈ যাম ভণ্টি মই আৰু এজনী ভণ্টি আমি তিনিজনী আজি শিৱসাগৰলৈ যাম সেইবাবে ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া হোৱা নাই আমি ভিডিঅ'লৈকে বনাম গতিকে বলক শিৱসাগৰ ক'লৈ যাওঁ কাৰ ঘৰলৈ যাওঁ কি কৰোঁগৈ আপোনালোক সকলোকে এই ভিডিঅ'টোত জনাই গৈ থাকিম কি চামগৈ গতিকে বলক আমি গৈ আছোঁ এয়া বাছত কা বিৰোধী আন্দোলনৰ বাবে বাছ বন্ধ কৰি থোৱা আছিলে বুলি কৈছিলে শিৱসাগৰলৈ যোৱা সেইবাবে আমি হ'লেও এখন পালোঁ আৰু বাছ যেনে তেনে এয়া টাউনলৈ গৈ থাকোঁতে আমি ৰংঘৰ দেখিলোঁ সেইবাবে ভাবিলোঁ মই ভিডিঅ' এটা কৰি থওঁ ইমান ধুনীয়া দেখিছে আহিম বাৰু আকৌ ফুৰিবলৈ ইয়ালৈ শিৱসাগৰত বাছৰ পৰা নামি আমি এখন টেম্পুত উঠিলোঁ উঠি পেলাই আমি শিৱসাগৰ আমতললৈ যাম তাৰপিছত আমি গৈ গধূলি সময় পামগৈ বাবে মই আৰু ভিডিঅ' নকৰোঁ সেইবাবে কাইলৈ আপোনালোকক লগ পাই আছোঁ গুড মৰ্ণিং এভৰিৱান আজিতো গম পায় মই শিৱসাগৰত আছোঁ বুলি সেইবাবে এতিয়া ৰাতিপুৱা গা চা ধুই পেলাই আজৰি হৈ আহিছোঁ খোৱাই নাই একো খাই বৈ আমি ফুৰিবলৈ যোৱাৰ কথা আছে শিৱসাগৰখন আজি ফুৰিম বহুত দিন অহা নাই পিছে মই বহুত বছৰে হ'ল অহাই নাই সৰুতে আহিছিলোঁ মই একো দেখাই নাই গতিকে আজি ফুৰিমগৈ বুলি ভাবিছোঁ কি দেখাব পাৰোঁ আপোনালোকে দেখাম বাৰু বলক আমি শিৱসাগৰ কাৰ ঘৰলৈ আহিছোঁ আপোনালোকক কোৱাই নাই আমি আহিছোঁ আমাৰ মাহীহঁতৰ ঘৰলৈ শিৱসাগৰত থকা তেওঁলোকৰ ঘৰটো চব ইমান ধুনীয়া লাগে দেখিবলৈ কাষত গোটেই পথাৰ আছে এইফালে বৰ ধুনীয়া গাঁৱলীয়া পৰিৱেশ এয়া এইফালে দেখিছে মৌ মাখি ধুই দিয়া আছে এয়া আমি আটাইকেইজনী ওলাই মেলি আজৰি হৈ গ'লোঁ আৰু এজনী ভণ্টিও যাব শিৱসাগৰ বুলিলে আহোম ৰাজপ্ৰসাদ আহোমে বনাই থৈ যোৱা কীৰ্তিচিহ্নবোৰৰ কথাই মনলৈ আহে সেইবাবে আমি গোটেইকেইজনী ওলাই মেলি সেইদিনা গ'লোঁ মাহীও গৈছিলে 1699 চনৰ পৰা 1788 চনলৈকে শিৱসাগৰ সময়ত আহোমৰ বংশৰ ৰাজধানী আছিল বুলি কোৱা হয় আমি প্ৰথমতে সেইদিনা তলাতল ঘৰ চাবলৈ গ'লোঁ তলাতল ঘৰৰ পৰা তাৰপিছত আমি ৰংঘৰ চাবলৈ যাম তলাতল ঘৰে হৈছে আহোম সাম্ৰাজ্যৰ কীৰ্তিচিহ্নসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰত আটাইতকৈ ডাঙৰ হয় সেইদিনা তলাতল ঘৰ চাবলৈ আহি বহুত মানুহ উভতি যাবলগীয়া হ'ল কাৰণ আজিকালি তলাতল ঘৰত সোমাবলৈ হ'লে অনলাইন টিকেট কৰিব লাগিব ইয়াত এটা স্কেনাৰ দি থোৱা থাকে তাত আপোনালোকে স্কেন কৰি পেলাই পইচাটো দিব লাগিব পইচা দিয়াৰ আগতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ পাছতহে আপোনালোকে পইচাটো কাট খাব তাৰপিছত আপোনালোকে অনলাইন পে'মেণ্ট কৰাৰ পিছত সোমাবলৈ দিব ইভাগে আপোনালোকে আগতে যেনেদৰে টিকেট কাটিছিলে তেনেদৰে সোমাবলৈ দিয়া নহয় এই অনলাইন টিকেট কৰাৰ কথাটো বহুতে হয়তো গম নাপায় বহুত দূৰ দূৰণিৰ পৰা অহা মানুহেও গম নাপায় সেইবাবে বহুত মানুহ উভতি যাবলগীয়া হৈছে এওঁলোকৰ পৰা আমি গম পালোঁ যে অনলাইন এই টিকেট কৰাটো বেছি দিন হোৱা নাই সেইবাবে আপোনালোকে তলাতল ঘৰ চাবলৈ আহোঁতে অনলাইন টিকেট কৰিব লাগিব ইভাগে আপোনালোকে আহিব নোৱাৰে টিকেট কৰি পেলাই এয়া আমি সকলোখিনি সোমাই গ'লোঁ এতিয়া বলক আপোনালোকক তলাতল ঘৰৰ ভিতৰখিনি সকলোখিনি দেখামগৈ এয়া দেখিছে কাম কৰি আছে ইমান ধুনীয়া পৰিৱেশ আৰু ইমান চাফাকৈ ৰাখিছে সেইটো কাৰণেই ভাল লাগিছে দেখি পেলাই শিৱসাগৰ জিলাৰ পৰা 4 কিলোমিটাৰ দূৰত অৱস্থিত তলাতল ঘৰটো ইয়াত 2টা সুৰংগ আছে আৰু 3টা মাটিৰ তলতো মহল আছে বুলি কোৱা হয় সেইবাবে ইয়াৰ নামটো তলাতল বুলি কোৱা হয় আৰু এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে এই তলাতল ঘৰটো কেতিয়া নিৰ্মাণ কৰিছিলে মানে কিমান চনত নিৰ্মাণ কৰিছিলে মই সেইটো সঠিককৈ নাজানো কিন্তু সম্পূৰ্ণ হৈ উঠিছিলে 1765 চনত আৰু এই তলাতল ঘৰটো 18 শতিকাত সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিলে আগতে ৰজা মহাৰজাসকলে ইয়াক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিছিলে কেতিয়াবা ভাবিলে কিবা লাগে কাৰণ এইবিলাক চাওকচোন বৰা চাউল হাঁহ কণী এইবিলাকে বনোৱা এইবিলাকৰ সংমিশ্ৰণে বনোৱা হয় নহয় আজিকালিৰ দৰে ইটা বালি চিমেণ্ট এইবিলাকে বনোৱা নহয় ইমান ডাঙৰ ভূমিকম্প হ'ল যদিও এইবিলাক কেনেদৰে ইমান মজবুতকৈ আছে ভাবিলে কেতিয়াবা আচৰিত লাগে হয়নে বাৰু কওক আজিকালি যিবিলাক ঘৰ এইবিলাক সাধাৰণ এটা ভূমিকম্প সৰু এটা ভূমিকম্পতে যেনেদৰে পৰি যায় চাওকচোন কিমান ধুনীয়াকৈ ডিজাইনবিলাক কৰি থোৱা আছে খিৰিকী দৰ্জা সকলোৰে আৰু কিমান ডাঙৰ এৰিয়া এইটো দেখিলে ভাল লাগে সঁচাকৈ এইবিলাক খিৰিকীবিলাক চব ইমান ধুনীয়াকৈ বনাই থোৱা আছে আমি তললৈ নগ'লোগৈ তলত যাবলৈ মানা কৰিলে মাহীয়ে আৰু আমি ওলাই অহাও দেৰি হ'ল আমি 3টামান বজাত ওলাই আহিছোঁ আবেলি সেইবাবে বাকীখিনিও চাবগৈ লাগিব বুলি কোৱাৰ বাবে আমিও ওলাই দিলোঁ আৰু তলাতল ঘৰৰ পৰা বেছিকৈ চাবগৈ নোৱাৰিলোঁ বাৰু একো নাই আকৌ এদিন পিছত আহিম এতিয়া বলক আমি ওলাই দিওঁ তলাতল ঘৰৰ পৰা তাৰপিছত আমি যাম ৰংঘৰলৈ তলাতল ঘৰৰ বাহিৰত এইবিলাক দোকান দিয়া আছে ইমান ধুনীয়া লাগিছে দেখিবলৈ বেগবিলাক দেখিছেনে বেগৰ দোকান আৰু এইবিলাক সজোৱা যিবিলাক বস্তু সেইবিলাক আছে
আছে। এয়া আমি পাই গ'লোহি ৰংঘৰ। এতিয়া আমি তালৈ যাম। এতিয়া ব'লক আপোনালোকক কি দেখাব পাৰোঁ চেষ্টা কৰি যাম। ইয়াৰ কাৰণে টিকেট কাটিব লাগিব ৰংঘৰত সোমাবলৈ। ৰংঘৰত সোমাবলৈ হ'লে এটা টিকেটৰ দাম 25 টকা। মই আপোনালোকৰ তলাতল ঘৰত সোমোৱা টিকেটৰ দামৰ কথা নক'লোৱে। তলাতল ঘৰত আপোনালোকে 20 টকাকৈ দিব লাগিব। শিৱসাগৰ টাউনৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত এটি ৰোডৰ কাষতে আছে ৰংঘৰটো। এয়া চাওক, ইমান ধুনীয়া লাগিছে ন দেখিবলৈ। আমি পিছফালৰ গেটেদি সোমাই আহিলোঁ। 2খন গেট আছে ইফালেদি, আৰু এইখন হৈছে মূল গেট। এইফালেদি সোমাই এয়া হৈছে ৰংঘৰ। দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন। এছিয়াৰ ভিতৰত ৰংঘৰ হৈছে আটাইতকৈ পুৰণি জীয়াই থকা এম্পি থিয়েটাৰ। ৰজা মহাৰজাসকলে ইয়াক ষ্টেডিয়াম হিচাপে ব্যৱহাৰ কৰিছিলে। ইয়াত ওপৰত উঠি যিবিলাক আহোম ৰজা আছিলে আৰু তেওঁলোকৰ যিখিনি পৰিয়ালবৰ্গ আছিলে, তেওঁলোকে ইয়াৰ ওপৰত উঠি ইয়াৰ তলত হোৱা ম'হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, সেইখিনি যিমানখিনি খেল হয় সেইখিনি উপভোগ কৰিছিলে। ব'লক আপোনালোকক এতিয়া ভিতৰৰ পৰিৱেশটো দেখাওঁগৈ। বহুত মানুহ আহিছে ইয়ালৈ, কোনো নহাকৈ নাই থকা এইখিনি চাবলৈ। কিন্তু মই আজিৰ পৰা আহিছোঁ যেতিয়া ময়ো ভিডিঅ' এটা কৰি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ যিখিনি পাৰোঁ। আমি সকলোৱে জানো স্বৰ্গদেউ প্ৰমত্ত সিংহই 1744 চনত এই ৰংঘৰটো নিৰ্মাণ কৰিছিলে। চাওক, আহোম ৰজাসকলে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই ইয়াৰ পৰা এনেদৰে খেলসমূহ উপভোগ কৰিছিলে। তাৰপিছত আমি কেইকপিমান ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ গোটেইকেইজনীয়ে। তাৰপিছত আমি ইয়াৰ পৰা ওলাই দি আমি শিৱদৌললৈ যাম। তাৰপিছত গতিকে ব'লক আপোনালোকক দেখাই গৈ থাকিম, কি চাওঁগৈ, কি কৰোঁগৈ, গোটেইখিনি দেখাই গৈ থাকিম। ব'লক। হাই। ৰংঘৰৰ পৰা ওলাই আহি আমি এয়া শিৱসাগৰ টাউনত আছোঁ। তাৰপিছত আমি যাম এতিয়া শিৱদৌললৈ। ব'লক আপোনালোকে দেখাই গৈ আছোঁ। এয়া শিৱৰাত্ৰি হৈছিলে বাবে এইখিনি আঁতৰোৱাই নাই। শিৱৰাত্ৰিত আমি আহিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কিছুমান অসুবিধা হোৱাৰ বাবে আমি আহিব নোৱাৰিলোঁ। এতিয়া দেখাওঁগৈ ব'লক। শিৱসাগৰ জিলাৰ শিৱসাগৰ পুখুৰীৰ পাৰত এই শিৱদৌল অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত অম্বিকা কুঁৱৰী বৰৰজা হৈছিল, আৰু সেই অম্বিকা কুঁৱৰীয়ে সোণৰ কলচীৰ সৈতে এই শিৱদৌল আৰু দেৱীদৌল, বিষ্ণুদৌল এইসমূহ নিৰ্মাণ কৰাইছিল। এইসমূহ নিৰ্মাণ কৰাইছিল 1731 চনত। এই শিৱদৌলটো অসমৰ সকলো দৌলবিলাকতকৈ ওখ বুলি কোৱা হয়, আৰু ওপৰত এটা সোণৰ কলচী আছে, যিটো অম্বিকা কুঁৱৰীয়ে বনাওঁতেই দি থৈ গৈছে। এই দৌলটো 180 ফুট ওখ বুলি কোৱা হয়। দেখিছেনে ইমান ডাঙৰ হয়। আৰু শিৱসাগৰ পুখুৰীৰ পাৰতে আছে এয়া শিৱসাগৰ পুখুৰী, আৰু ইয়াৰ পাৰতে আছে এয়া শিৱদৌল, এয়া বিষ্ণুদৌল আৰু এয়া দেৱীদৌল। এই তিনিওটি দৌল শিৱসাগৰ পুখুৰীৰ পাৰতে আছে, আপোনালোকে আহিলে দেখিব। শিৱসাগৰ পুখুৰীত এয়া দেখিছে ৰাজহাঁহ, সম্ভৱ এইবিলাক এই দৌলবিলাকত দান দিয়া, ইয়াত মেলি দিছে। কিন্তু এটা বৰ বেয়া বস্তু দেখিলোঁ, এইবিলাক দেখিছে পুখুৰীটোৰ কাষত এইবিলাক প্লাষ্টিকৰ বস্তু, বটল চটল এইবিলাক সকলোখিনি পেলাই থোৱা আছে। ইমান বেয়া লাগে, মানে এইবিলাকে পৰিৱেশটো নষ্ট কৰে, আৰু লগতে মানুহখিনি ইমান শিক্ষিত যদিও ইমান বেয়া কাম কৰে নহয়। আমাৰ এইবিলাক ইমান গৌৰৱৰ বস্তু, এই বস্তুবিলাক ধ্বংস কৰিলে বৰ বেয়া লাগে দেই। এইবিলাক চব হাঁহবিলাক ইমান ধুনীয়া লাগিছে দেখিবলৈ, এতিয়া পাৰত শুই আছে, বৰ ধুনীয়া দৃশ্য। এয়া আমি গোটেইখিনি এতিয়া চাই মেলি এতিয়া টাউনলৈ গৈছোঁ, শিৱসাগৰ টাউনলৈ। তাত গৈ কিবা কিবি এটা খামগৈ, খাই বৈ তাৰপিছত আমি ঘৰলৈ যাম। গতিকে ব'লক দেখাই গৈ থাকিম আপোনালোকৰ ভ্লগটো। কি খাইছা? ফুচকা। মই খাইছোঁ ফুচকা। হে এয়া ফুচকা খাইছে, খাই ভাল লাগে। তাৰপিছত আমি খাই বৈ এয়া ওচৰতে দোকান আছিলে, সেইখনৰ পৰা কিবা কিবি এনেই লওঁ নেকি চালোঁ। মোৰ ওচৰত ক্লাটচাৰ নাছিলে, গতিকে এডাল ল'লোঁ, ভণ্টীয়েও ল'লে তেনেদৰে।
কিবা কিবি তাৰপিছত লৈ মেলি আমি এয়া ঘৰলৈ আহিছোঁ চবৰে চাগে কেনেকুৱা লাগিছে এতিয়া মোৰ ভাগৰ লাগিছে মোৰ ফটো মাৰি মাৰি ভাগৰ লাগিছে সঁচা কথা কৈছোঁ মোৰ বহুত ভাগৰ লাগিছে তোমালোকৰ নাই লগা নেকি খাই বৈ কিবা পেটটো গধুৰ গধুৰ নিচিনা লাগিছে মানে এতিয়া ঘৰলৈ গৈ বিচনাখন লাগে অঁ চাওঁ এইফালে চাওঁ অঁ এইটো এইখন দেখিবা তাৰপিছত আমি ঘৰলৈ আহি থাকোঁতে ইয়াৰ জয়দৌল দেখিলোঁ জয়দৌলৰ কাষতে ইয়াৰ জয়সাগৰ পুখুৰী আছে এইখন এখন পাৰ্ক হয় জয়সাগৰ পুখুৰীত আছে ইয়াৰ এণ্ট্ৰি ফিজ 60 টকাকৈ হয় এইটো জয়সাগৰ পুখুৰী দেখিছে ৰাতি হৈ গ'ল গধূলি হৈ গ'ল সেইবাবে আমি একো ভালদৰে চাবও নোৱাৰিলোঁ দিনত অকণমান সোনকালে অহাহেঁতেন আমি দেখিলোঁ হয় এয়াই আৰু আছিলে আজি ব্লগটোত এইখন এখন পাৰ্ক হয় জয়সাগৰৰ কাষতে আছে পুখুৰীৰ কাষতে আছে ফ্ৰণ্টত আছে ইমান ধুনীয়া দেখিবলৈ জয়সাগৰ পুখুৰীৰ কাষতে আছে এইখন শিৱসাগৰ বিশ্ববিদ্যালয় এইখন আপোনালোকে আহিলে দেখিব সকলোৱে তাৰপিছত আমি আৰু গান শুনি শুনি ঘৰ পাই গ'লোগৈ গতিকে ব'লক আপোনালোকৰ ঘৰত লগ পাই আছোঁ এয়া আমি ঘৰ পাই আহি গোটেই সোপা ইয়াতে বহি পেলাই লেকচাৰ মাৰি আছোঁ কি খালোঁ কি ফুৰিলোঁ ক'ত ফুৰিলোঁ চবেই কৈ আছে তাৰ মাজতে নতুন মোবাইল এটা আনিছে মোবাইল কাৰ হয় ধুনীয়া হৈছে চাওঁ এইটো হৈছে নতুন মোবাইলটো দেখিছে আজিলৈ ব্লগটো ইমানতে আহিছোঁ ধন্যবাদ